৩৫ নম্বৰ মদৈবাৰী পৰিষদীয় সমষ্টিৰ কলাইগাঁৱৰ কমলাবাৰীত BTC প্ৰধান প্ৰমোদ বড়োই পদ উদ্বোধনী অনুষ্ঠানত ক'লে BPFৰ ১৭ বছৰীয়া মকৰা জাল আঁতৰিল। আজি ওদালগুৰি জিলাৰ ৩৫ নম্বৰ মদৈবাৰী সমষ্টিত উপস্থিত হয় BTC প্ৰধান প্ৰমোদ বড়ো। প্ৰমোদ বড়োৱে সমষ্টিটোৰ কমলাবাৰী কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কলাইগাঁৱৰ শ্ৰী শ্ৰী ভাগৱত মন্দিৰৰ এখন ধৰ্মীয় সভাতো অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে SOPD আৰু গুডউইল আঁচনিৰ অন্তৰ্গত টেঙাবাৰী কমলাবাৰী CC ব্লকৰ পথ আৰু কলাইগাঁও খৈৰাবাৰী সংযোগী ৰন্থলী মুকুন্দ ডেকাৰ ঘৰলৈ যোৱা CC ব্লকৰ পথ দুটা উদ্বোধনী কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু ৩৫ নম্বৰ মদৈবাৰী সমষ্টিৰ MCLA তথা PM দিগন্ত বৰুৱা। BTC প্ৰধান গৰাকীয়ে পদ উদ্বোধনী অনুষ্ঠানৰ সভাত কয় ১৭ বছৰীয়া BPFৰ চৰকাৰৰ দুৰ্নীতিৰ মকৰা জাল চাফা কৰা হ'ল। লগতে বিগত ১৭টা বছৰত BPF চৰকাৰে সূতা কম্বলৰ ৰাজনীতি কৰি BTC বাকীকো ঘৰুৱা কৰি থৈ যোৱা বুলি কয়। সূতা কম্বলৰ পইচা দিয়ে হৈ যাব। ইয়াত মাত্ৰ ১.৫ কোটি টকাত আমি ৫০ জন ল'ৰা ছোৱালীক IITৰ কাৰণে তৈয়াৰ কৰিম আৰু ১.৫ কোটি টকাত আমি ২ কোটি টকাত মেডিকেলৰ কাৰণে আমি তৈয়াৰ কৰিম আৰু ৩ কোটি টকাত আমি আমাৰ ল'ৰা ছোৱালী ১০০ জন ল'ৰা ছোৱালীক আমি চিভিল ছাৰ্ভিচৰ কাৰণে তৈয়াৰ কৰিম। মানে প্ৰায় ৭-৮ কোটি টকাতে আমাৰ ২০০ জন ল'ৰা ছোৱালীক আমি মানে ভাল মানৱ সম্পদ গঢ়িবলৈ গৈ আছোঁ। যিটো নেকি আগৰ চৰকাৰৰ একবাৰ ফৰেন টুৰৰ পইচা আছিলে। তেখেতসকলে একবাৰ ফৰেনত ঘূৰিব গ'লে বহুত টকা খৰচ কৰি আহিছিলে। এতিয়া আমাৰ চৰকাৰৰ সময়ত আমি ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুবিলাক চাই আছোঁ যাতে এইটো দি আমাৰ সমাজখন আগুৱাই যাব পাৰে। এই বছৰ ধুমুহাত আমাৰ মদৈবাৰী সমষ্টিটো যথেষ্ট ক্ষতি হৈছে। আমাৰ অলপ দেৰি হ'ল, আমাক এছেছমেণ্ট এটা দিছে। সেই এছেছমেণ্টটো যোৱাৰ লগে লগে যিবিলাকৰ আধা ডেমেজ হৈছে ঘৰবিলাক তেখেতসকলক অনুদান অলপ দিম আৰু পূৰা ডেমেজ হোৱাবিলাককো অলপ অনুদান আমি দিম। ইয়াৰ কাৰণে আমি তৈয়াৰ কৰি আছোঁ। হয়, আগতেতো এনেকুৱা আছিলে কি BJP চৰকাৰ অহাৰ আগত আঁচনিবিলাক দিল্লীৰ পৰা আহি ৰাস্তাতে শেষ হৈ যায়, দিছপুৰৰ পৰা আহি ৰাস্তাতে শেষ হৈ যায়, আমালৈকে আহিয়ে নাপায়। আমি খালি পেপাৰতহে পঢ়োঁ এনেকুৱা আঁচনি আছে বুলি। কিন্তু ২০১৪ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত আজি যিটো গুড গভৰ্নেন্স বুলি কয় ইংলিছত, সুশাসন, ইয়াৰ ব্যৱস্থাটো আৰম্ভ হৈছে। এই কথাটো কৈছিলে পণ্ডিত জৱাহৰলাল নেহৰু, কিন্তু আজি ইমপ্লিমেণ্ট হৈছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সময়তহে। এইকাৰণে আজি ৰিভিউ ছিষ্টেমবিলাক হৈছে, কাম হৈছেনে নাই। আগতে চোৱা চিতা কথা নাছিলে, আৰু ৰিভিউ যেতিয়া কৰে তেতিয়াহে গম পায় যে কামটো হৈছে। কিন্তু বহুত কামবিলাক কি হয়, ফাইলতে আৰম্ভ হৈ ফাইলতে শেষ হৈ যায়। তো সেইকাৰণে আজি মদৈবাৰী অঞ্চলত মই বহুত বছৰৰ পৰা ঘূৰি আছোঁ। ছাত্ৰ সংগঠনত থকাৰ পৰা বহুতখিনি অঞ্চলটোত আজি ৰাস্তা ঘাট লাগে বা কিছুমান অঞ্চল বহুত পিছ পৰি আছে। আৰু যোৱা ১৭ বছৰত অলপ মানে বৰ্ডাৰ এৰিয়া হোৱাৰ কাৰণে সীমামূৰীয়া অলপ এৰিয়া বুলি কয় আমাৰ চৰকাৰ দুটাৰ মাজত, যদিও অসমৰ ভিতৰতে হয়, তাত মানে অলপ এই এৰিয়াবিলাক অলপ নেগলেক্ট হয়। আৰু যদি তাত থকা আমাৰ পাব্লিক ৰিপ্ৰেজেণ্টেটিভজন যদি এক্টিভ নহয় তেতিয়া মানে আৰু বেছি অসুবিধা হয়। তো আগত ইয়াত বেলেগ EM আছিলে, সেই EMজনৰ মনোভাৱটো কেনেকুৱা আছিল আপোনালোকে জানে। আমাৰ দিগন্ত বৰুৱা অহাৰ পিছত এনি টাইম তেখেতে মোক কৈ থাকে যে এইটো হ'ল এইটো হ'ল। যোৱা বানপানীৰ সময়তো তেখেতে কোনো চেংচন নোহোৱাকৈ বহুত দীঘলীয়া এটা মাথাউৰি তেখেতে নিৰ্মাণ কৰিছে আৰু সেই পইচাখিনি মই চেংচন কৰি দিম বুলি তেখেতক কৈছোঁ। ইয়াৰ বাহিৰেও বহুতখিনি আঁচনি আজি তেখেতে ইনিচিয়েটিভ লৈ আছে। ইয়াত এটা প্ৰেক্ষাগৃহ বনাই আছে, ক'ত আছিলে, জনমঞ্চ, সেইটো মানে তেখেতে কৰিলে। তো তেনেকুৱা বহুতখিনি আঁচনি তেখেতে কৰি আছে। আমি আমাৰ চৰকাৰৰ সময়ত যে আপোনালোকে জানে, মই ইয়াত বেছি ক্ৰিটিচাইজ কৰি ক'ব বিচৰা নাই, তথাপিতো আগৰ ১৭ বছৰৰ চৰকাৰত ছিষ্টেম মতে চৰকাৰখন চলা নাছিলে। আমি অফিচত গৈ পেলাই মানে একদম এনেকুৱা লাগিছে কি বহুত বছৰ মানুহ নথকা ঘৰ এখনত সোমাইছোঁ। ইয়াত মকৰা জাল বান্ধি আছে, জাবৰ জোঁথৰ। বৰ্তমান চৰকাৰে সূতা কম্বলৰ পৰিৱৰ্তে প্ৰতিগৰাকী দুখীয়া হিতাধিকাৰীক বছৰি ৫,০০০কৈ টকা দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি BTC প্ৰধানগৰাকীয়ে ক'লে। BTC প্ৰধানগৰাকীয়ে সাংবাদিকে সোধা প্ৰশ্নৰ সন্দৰ্ভত কি ক'লে জানো আহকচোন। ওদালগুৰিৰ পৰা আব্দুল মজিদৰ সহযোগত ভুৱন বনিয়াৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড।
মানে আমি 100 নহয় 200% ৰেডি যেতিয়াই দিব পাৰোঁ তেতিয়াই দিবলৈ ৰেডি আছোঁ কিন্তু কি হ'ল আমি যেতিয়া টেট পাছ কৰা সকলক চাকৰি দিবৰ কাৰণে এটা ইণ্টাৰভিউৰ প্ৰচেছ আমি লৈছিলোঁ সেই ইণ্টাৰভিউ প্ৰচেছ লোৱাৰ সময়তে টেট সকলে হাইকোৰ্টত ক'লে যে তেখেতসকলকো চাকৰিটো লাগে এই কাৰণে তেখেতসকলে এটা কেছ ফাইল কৰি দিলে এতিয়া হাইকোৰ্টত যোৱাৰ লগে লগে আমাৰ বেছি দায়িত্ব নাথাকে বা আমাৰ কাম নাথাকে তথাপিতো আমাৰ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া ডাঙৰীয়া লাগি আছে আমি তেখেতৰ লগত কণ্টেক্টত আছোঁ যে কিবা এটা ৰাস্তা ওলাব লাগে এতিয়া আমি নতুন টেট পতাৰ কাৰণেও আমি প্ৰচেছটো আগবাঢ়ি আছোঁ আৰু এটা সলিউশ্যন এটা ওলাইছে অহা 12 তাৰিখত এটা মিটিং হ'ব ইয়াৰ পিছত হয়তো আমি এই সলিউশ্যনটো যদি প্ৰযোজ্য হয় আৰু হাইকোৰ্টৰ যদি তেনেকুৱা সলিউশ্যন ওলায় তেনেহ'লে আমি অহা 1-2 মাহৰ ভিতৰত ইণ্টাৰভিউ পাতি তেখেতসকলক চাকৰি দিব পাৰিম কিন্তু 99ৰ ক্ষেত্ৰত যিটো 99ৰ চাকৰি আছিলে আগৰ চৰকাৰবোৰে বহুতে মানে অলপ মানে কিছুমানে টকা পইচাও লৈ গৈছে কিন্তু চাকৰি হোৱা নাছিলে অহা 1 মাহৰ ভিতৰত ফেজ ৱাইজত আমি এপইণ্টমেণ্ট দিয়া 99ৰ আৰম্ভ কৰিম আজি ইলেকশ্যন হৈ আছে কি হ'ব ইলেকশ্যনটোতো আৰু ক'ব লগা একোৱেই নাই সেইটোতো জাষ্ট এটা ফৰ্মেলিটিছে এইটো মানে তেনেকুৱা সাংঘাতিক কিবা কণ্টেষ্ট একো নাই চ' সেইকাৰণে ইলেকশ্যনটো বহুত ভোটত জয় হ'ব তাত একো ক'ব লগাই নাই সংগ কৰিলে